এইডাল এইখিত পৰি থকাটো ভাল কথা হোৱা নাই। কণক ক'ব লাগিব ল'ৰা কেইটামান বিচাৰি চাবলৈ। আজি ৰাতিপুৱা ইমান গৰম। আহিলো মালিক। ৰহ বহিবলৈ কিবা এখন আনিবলৈ কওঁ। হেৰা শুনিছা, কণ আহিছে, বহিবলৈ কিবা এখন লৈ আহচোন। নিছো। আহিলি কণ, বচোন। বহিছো। কণ, মই কথা এটা ভাবিছো। কি কথা মালিক? সৰু যে আগফালে গছডাল পৰিছে, দেখি আছো নহয় কণ? কোনডাল? সৰুডাল। দেখিছো। মোক গছডাল অতাৰ বাবে ল'ৰা দুটাৰ প্ৰয়োজন আছিল। বিচাৰি চাবিচোন কণ। বিচাৰি চাম বাৰু। পাৰিলে আজিয়ে চাবিচোন কণ। হ'ব। কণ চাহ খাবি? তাই চাহ খাই পিনি বিচাৰি যাচোন। মই যাওঁ তেনেহ'লে। যা। কণ আজি মুখীয়ালৰ ঘৰলৈ কাম কৰিবলৈ নগলি নি? গৈছিলো। আকৌ কিয় ঘূৰি আহিলি? মোক কাম এটা বাবেহে পঠিয়াইছে। কি কামৰ বাবে তোক ৰাতিপুৱাই মুখীয়ালৈ পঠিয়াইছে? তহঁতৰ দুটাক লগ পালো, ভালেই হ'ল। কিয়? তহঁতৰ দুটাৰ বাবে কাম এটা আছিল, খৰচটি আজিয়ে কৰিব লাগিব। কি কাম? তেনেহলে বৈ গাঁওবুঢ়া ঘৰলৈ, গাঁওবুঢ়াই বুজাই দেখুৱাব। ইহঁত দুটাই কৰিব কামটো। আপুনি সিহঁতৰ তাক কামটো দেখুৱাই দিয়ক। তহঁতি এই গছডাল দেখিছ নহয়, পিছফালে নি থলেই হ'ল। পাৰিবি নহয়? পাৰিম। কমল, তেনেহলে কামত ধৰিব লাগে। বৈ। কমল, মাৰিছোচোন। ধৰ পাৰিম। আৰু এটা হোৱা হলে ভাল আছিল। ঘৰতনো কি কাম আছে, অলপ সোমাই চাই যাওঁচোন। ৰাধিকা ল'ৰাহঁত কাম লগাইছা নেকি? নোৱাৰিছা নেকি? নোৱাৰিছো। আপুনিও অলপ সহায় কৰি দিয়ক, তেনেহলে কামটো সহজ হৈ পৰিব। মই কিয় সহায় কৰিম? মই হ'লো এজন গাঁৱৰ গাঁওবুঢ়া। মই ইহঁত দুটাৰ লগত কাম কৰি
নকৰিলে গাঁৱৰ মানুহে মোক কি বুলি ভাবিব? কিয়? মই ইহঁতৰ কাম কৰিবলৈ হাজিৰা দিছোঁ, গতিকে মই ইহঁতক কিয় সহায় কৰিম? হয় নেকি? ময়ো চাওঁচোন। ধৰক। ধন্যবাদ থাকিল আপোনালৈ। একো কথা নাই দিয়া। আপুনি নোহোৱা হ'লে এই কামটো কৰিব নোৱাৰিলোহেঁতেন। মানুহক সহায় কৰাটোনো কি ডাঙৰ কথা। আগলৈ এনেধৰণৰ কাম কৰিবলগীয়া হ'লে মোক মাতিব পাৰে। মই এজন চাকৰিয়াল ব্যক্তি হৈ এনেধৰণৰ কাম কৰিবলৈ অকণো লাজ নকৰোঁ। গতিকে কামৰ সৰু বৰ বুলি একো কথা নাই। এতিয়া মই আহিছোঁ। মই এতিয়াহে বুজি পালোঁ যে কামত মানুহে লাজ দিয়াটো কোনো ডাঙৰ কথা নহয়। কামত সৰুবৰ নাবাচি কৰি খোৱাটোহে আচল কথা। মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। পংকজে আজি মোক ভাল শিক্ষা দি থৈ গ'ল। মোৰ সৰু বৰ নাবাচি কামটো কৰি সমাজক আগুৱাই নিয়াটোৱে আমাৰ প্ৰধান কৰ্তব্য।